Second officer ni good. Yang apa? Kit kila kapu mana sob paisa ni? Sob pa ni? Bhaskojya hilpo. Gari. Sama tu buat lagi. কাৰণে এখন অমূল্য ৰত্ন আজিৰ দিনতো কেইজন অসমীয়াৰ তেনেকুৱা ৰিচাৰ্চ পেপাৰ সেই পৰ্যায়ত আছে হোমেন বৰগোহাঁই এই 4টা দশক মই দেখা অসমীয়া সমাজ জীৱনক যেনেকৈ আন্দোলিত কৰিছে, যেনেকৈ আহ্বাদিত কৰিছে, যেনেকৈ প্ৰভাৱিত কৰিছে, যেনেকৈ বিবেক সদৃশ শৰৎচন্দ্ৰ সিংহ ডাঙৰীয়াৰ পৰা যদি আমি এই সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাৰ দিনলৈকে আমি চাওঁ, প্ৰত্যেকজন মুখ্যমন্ত্ৰী সেই হোমেন বৰগোহাঁই আশীৰ্বাদ নোহোৱাকৈ ৰাজনৈতিক জখলাত কোনো ওপৰলৈ উঠা নাছিল। তাৰ মানে নিজে কেতিয়াও তেওঁ সেই মুখ্যমন্ত্ৰী হোৱা নাই, কিন্তু মুখ্যমন্ত্ৰী হোৱা মানুহবিলাকে তেখেতৰ আশীৰ্বাদ ল'বলগীয়া হৈছে প্ৰত্যেকজনে। আৰু তাৰ আগৰখিনিতো আছেই, বিমলা প্ৰসাদ চলিহা, মহেন্দ্ৰ মোহন চৌধুৰীহঁতৰ দিনতো ছাৰৰ যিটো কলমৰ চুক যিখিনিয়ে পঢ়িছে তেওঁলোকে জানে। কিন্তু প্ৰত্যক্ষভাৱে শৰৎচন্দ্ৰ সিংহৰ দিনৰ পৰা এই যদি মই হিমন্ত বিশ্ব শৰ্মালৈকে কওঁ, যিটো দৃষ্টিভংগী এইজন হোমেন বৰগোহাঁইটো কৈ থৈ গৈছে, অসমৰ 126জন বিধায়কৰ ভিতৰত আজিৰ দিনত আধুনিক অসমখনৰ আটাইতকৈ চিন্তাশীল ৰাজনীতি ইমান সোনকালে গ'ল কি কৰিবি? কাপোৰ কি না মোৰ হেৰিটো ৱাছকোটটো মোক কেনেকুৱা লাগিছিলে জানো? মোৰ মিচিঙৰ ৱাছকোটটো লাগিছিলে, সেইটোতো বহুত দাম ক'ব। পুতলা এটা কিনি দিয়া নাই কাইলৈ তই মাইকী কিনিবি, মোক কিনিবি 5,000 10,000 তাকে চাই সন্তুষ্ট নাই। এইটো ভাল হৈছে, এইটো ভাল হৈছে। ভালে তলৰ জাতিকেইটা So
Oh,